নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, হনুমান চালিচা পঢ়াৰো কিছু নিয়ম আছে, যি নিয়মসমূহ আমি নাজানো আৰু জানিবলৈ চেষ্টা কৰা নাই। আহক তেন্তে আজি এই ভিডিঅ'ত জানো হনুমান চালিচা পঢ়াৰ কিছু নিয়ম কিদৰে আমি মানি চলিব লাগে। হনুমান চালিচা পঢ়াৰো আছে কিছু বিশেষ নীতি নিয়ম। কিছু বিশেষ নীতি নিয়ম মানি চলি হনুমান চালিচা জপ কৰিলেহে ইয়াৰ পৰা সঠিক প্ৰতিকাৰ লাভ কৰিব পাৰি। জানো আহক হনুমান চালিচা কেনেকৈ কি সময়ত জপ কৰিলে অধিক লাভৱান হয়। মঙলবাৰ আৰু শনিবাৰে দৈনিক 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিলে ভক্তসকলো কষ্ট দূৰ হয় বুলি কোৱা হয়। হনুমান চালিচা পুৱা নতুবা সন্ধিয়া ৰঙা ৰঙৰ আসনত বহি জপ কৰিলে হনুমান চালিচা শুদ্ধ বুলি কোৱা হয়। এনে কৰিলে হনুমানজী নিশাও হনুমান চালিচা জপ আশীৰ্বাদ প্ৰদান কৰে, মংগল হয় বুলি গণ্য কৰা হয়। 2 নম্বৰত, শাস্ত্ৰত উল্লেখ কৰা অনুসৰি প্ৰতিদিনে ৰাতিপুৱা শুই উঠি 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিলে এগৰাকী ব্যক্তিক কোনোৱে ভয়ে বৃত্তি গ্ৰহণ কৰিব নোৱাৰে। এনে কৰিলে ভয়ৰ পৰা মুক্তি লাভ কৰে বুলি কোৱা হয় শাস্ত্ৰমতে। 3 নম্বৰত কোৱা হৈছে, জ্যোতিষী শাস্ত্ৰ অনুসৰি নিয়মিত হনুমান চালিচা 7 বাৰকৈ জপ কৰিলে এখন ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তিয়ে থিতাপি লয়। 4 নম্বৰত, প্ৰচলিত অনুসৰি হনুমান চালিচা পাঠ কৰিলে এখন ঘৰত সুখ শান্তি আৰু সমৃদ্ধি লাভ হয়। প্ৰতিদিনে ব্যস্ততাৰ মাজতো এবাৰ হ'লেও হনুমান চালিচা পাঠ কৰিলে এগৰাকী ব্যক্তিয়ে আভ্যন্তৰিক শক্তি লাভ কৰিব বুলি গণ্য কৰা হয়। 5 নম্বৰ, প্ৰতিদিনে 7 বাৰকৈ হনুমান চালিচা পাঠ কৰিলে এগৰাকী ব্যক্তিৰ আৰ্থিক স্থিতি যথেষ্ট সফল হয় বুলি ধৰা হয়। ব্যৱহাৰ কৰা সকলোকে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে বুলি শাস্ত্ৰত উল্লেখ আছে। যদিহে কোনো চাকৰিয়াল এনে কাম কৰে তেন্তে তেওঁলোকে কম সময়ৰ ভিতৰতে সেই দিশত সুখবৰ লাভ কৰিব পাৰে।